দেবগণ দেবরস ইন্দ্রময় সরগর রজা প্রকৃতির সর্বরূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টিয়েই অমৰাৱতীপুৰ মোৰ এই সাম্ৰাজ্য। তেন্তে কোৱাচোন দেৱগণ, দেৱৰস স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নোহে জানো দেৱগণ দেৱতাৰ অমূল্য সম্পদ? কিন্তু দেৱগণ দেৱঋষি নাৰদে দি গ'ল এটি নতুন সংবাদ, আৰু কিছুদিনৰ পিছতেই সৃষ্টিত মহাপ্ৰলয়ৰ সূচনা হ'ব। সৃষ্টিত জীৱ জন্তু তৰু তৃণ পশু পক্ষী মনুষ্যকে আদি কৰি একোৱেই জীয়াই নাথাকিব। সকলো ডুব যাব জলৰ মধ্যত। কেৱল যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব। তেতিয়া সেই যক্ষ ৰক্ষ দানৱবিলাকে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। তাৰ ব্যৱস্থাৰ উপায় কি হ'ব দেৱগণ? তাৰ বাবে চিন্তা নকৰিব দেৱৰস। এই পৱনে মহাপ্ৰলয় মূৰ্তি ধাৰণ কৰি দানৱৰ পৰা ধুমুহা বহাব, আকাশ পাতালত বজ্ৰপাত হ'ব। তেতিয়া দানৱক সহজতে বাধা দিয়া নহ'ব। তেতিয়াহ'লে দেৱতাসকলৰ মনুষ্যৰ পূজা পাঠ সেৱাৰ পৰা বঞ্চিত হ'ব। দেৱতাৰবিলাকক পূজা পাঠ কোনে দিব আৰু ইয়াৰ কি ব্যৱস্থা হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ একোৱেই নচলে, সমগ্ৰ পৃথিৱী অধৰ্মই চানি পেলাব। এই ক্ষেত্ৰত আমাৰ মৃত্যুধিপতিয়ে কি ভাবি পাইছে? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামতো কোনো পূজা পাতল যাগ যজ্ঞ নাই। মোৰ কাম মাথো যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত পৃথিৱীত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰটো মৃত আত্মা ঘূৰি পৰিব। ধাৰ্মিক আৰু অধাৰ্মিক বাছি উলিয়াই পাপীক শাস্তি প্ৰদান কৰাই মোৰ কাম। কিন্তু দেৱৰাজ সেই মৃত আত্মাবোৰ ৰাখিবৰ বাবে মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰতো তাতেই শান্তি দেৱৰাজ। দৈত্য দানৱগণ আপোনাৰ ওচৰ নেপায়গৈ। আমি সেয়াৰ ফল ভোগ কৰিব লাগিব। দেৱগণ দেৱৰস আমি এতিয়া বিষ্ণুৰ ওচৰ গৈ ইয়াৰ এক আলোচনা কৰিব লাগিব। নতু স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব। দেৱৰাজ, ইয়াৰ উপায় জগত কৰ্তা বাদে আন কোনো দিব নোৱাৰে। আমি তালৈ যাবই লাগিব। আমি যেনে তেনে স্বৰ্গ ৰক্ষা কৰিবই লাগিব। নহ'লে আমাৰ দেৱতাৰ নাম পৃথিৱীৰ পৰা লুপ্ত হ'ব। তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ। আজিৰ সভা ইমানতে মই ভংগ বুলি কৰিলোঁ ঘোষণা। এওঁৱে আমি বিষ্ণুৰ সন্মুখে যাত্ৰা কৰোঁ। বলক।
যক্ষরাজ ভূসঙ্গর জয় যক্ষরাজ ভূসঙ্গর জয় ভদ্রিগণর জয় 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 প্রবে ভয়া খবর মাঝে জয় খডরা জানা জয়ারে যার ভয়ে বহুমতি কম্পে ঘনে খঙ্গে সালে ঘাটি গণ অতি ভয়ঙ্কর রাম হরি রাম হরি বুল খর্ব জিনা দেই দাবি নাও খুঁজি ডাক জিঠাই জিনা দেই এই দক্ষ রাজ্যৰ এক সত্যি সম্ৰাটময় নাম মোৰ ভূজংগ আপোনাৰ জ্যেষ্ঠ নাম মোৰ ত্ৰিভুজা আপনার কনিষ্ঠ ভাবতে নাম মোর বজাক আমাক পৰাস্ত কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই স্বৰ্গদেৱতা মৈত্ৰৰ মানৱ ৰথৰে কম্পমান গতিকে এটি বিবেকিতা সৃষ্টি কৰি কাৰ প্ৰতি দয়া মমতাৰি নাই কেৱল হত্যা লুণ্ঠন নাৰী এটি বিবেকিতা সৃষ্টি কৰি কাৰ প্ৰতি দয়া মমতাৰি নাই এই ভূজংগক লাগে মাথো হত্যা 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 তোর কোনো চিন্তা নকৰিবা দাদা আমাৰ হাতৰ পৰা তিনিটা দেৱতাও সাৰি যাব নোৱাৰে ইতিমধ্যে বহুতক হত্যা কৰি বেকাৰ ধন সম্প্ৰতি লুটি অনা হৈছে। আৰু শুনা দাদা এই দেশবোৰৰ সা সম্পত্তি মণি মুকুতা সকলো আনে ৰাজ ভঁৰাল ভৰোৱা হৈছে আৰু দাদা আৰু সেই দেশৰ সুন্দৰী সুন্দৰী অ দাদা নাৰে দৌৰি আনে আমাৰ ৰাজকৰে শুৱনি কৰা হৈছে ধন্য ধন্য বীৰ ভক্তিগণ
তোমালোকৰ বীৰত্বৰ কোনো তুলনা নাই এবাৰ উচ্চস্বৰে পৰানন্দ স্বৰ্গ মৈত্য জয় দক্ষ রাজপুতঙ্গল জয় দক্ষ রাজপুতঙ্গল জয় মহাবীর জনক স্পর্ধা অন্তে কথা পৃথিবীর করে দরবার আয় হাত আক্রমণ করা আদেশ ধৈর্য দাদা এতিয়াই তাক ধৰি আনে আপোনাৰ সন্মুখতে মুণ্ড কৰি তোহতে মোকে বেসারে জোয়ারে কোনো কারণ নাই ওই বিশ্বর প্রহেলিকা ওই বিশ্বর ধমকেতু আর তহতর জম এই পানি বিচারে তহতে মোর বলবিচ্চ পরীক্ষা করিব আয় হাত ইহান বিশ্বার বিশ্ব আতঙ্ক ইহেনো বিশ্বৰ পহেলি তৈক্ষর বীরত্ব তৈ এতিয়াও চিনাই সামান্য পতঙ্গ হই কিয় জব্জই জলন্ধর অগ্নি কি চাই আছা আক্রমণ করা মূর্খ হতে কিয় তহতে নিজের মৃত্যু নিজেই করিস দেখা দেখা তেমতে তহতর বড় বিক্রম সত্যপতি আমাক সেবা করক আপনি আমাকে ডাঙরি বীর বলি করিল শিকর ক্ষমা করো তীর্থপতি সেবা করক যা মূর্খ হাতে দিল হতে বই প্রাণদানে হোনা ভাই হতে লক্ষ্মীর নন্দনময়ী বিশ্বর আতঙ্ক নাম্বর হরা মাতৃর বড়র প্রভাবতে হরিব হরির মূর বাচ্চামাই সোয়া সোয়া তোমালকে মূর বাচ্চামাই হরিব হরির খরাজে সত্যপতি আরো কিছুদিনের পাশতেই এই সমগ্র পৃথিবীতে মহাপ্রলয়ের ঘোষণা হব ভাই হতে চারিওফালে কেবল
পানী আৰু পানীয়াই থাকিব। ভয় নকৰিবা ভাইহঁতে, এই মহাপ্ৰলয়ৰ মাজতে আমি দৈত্যবোৰ জীয়াই থাকিম। কিন্তু সুৰা ভাইহঁতে, তাৰ আগতে এই ব্ৰহ্মাবিলাক দেৱতা এটাই তাৰ চাৰিবেতি সৌ পৰ্বত গুহাতে লুকুৱাই ৰাখিছে। আমি সকলোৱে মহাপ্ৰলয় নোহোৱাৰ আগতেই সেই চাৰিবেতি হৰণ কৰিব লাগিব। তেতিয়া আমি তাৰ পাছৰ কল্পত আমি দৈত্যবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিম। অতি উত্তম দৈত্যপতি। তেন্তে আমি সেই বেদ বিদাঙ্গবিলাক উদ্ধাৰ কৰি এক সত্যি সম্ৰাট ৰূপে জীয়াই থাকিব পাৰিম। হাত নৰায় বা দৈত্যনি এই মহাবিনাশ। জয় হৰ দৈত্য বিনাশ। মহাবলী হয় দ্বৈত বেগে চৰি গৈলায়ে, পদ ভৰে বসুমতী কপি বাঙলৈ লায়ে। দেৱৰাজ, ভয়ংকৰ বিপদে আগুৰি ধৰিছে। দৈত্য দানৱ অমৰাৱতীবোৰ কৰিছে আক্ৰমণ। তেন্তে ৰৈ থকাৰ সময় নাই। দেৱগণ, দেৱৰাজ, যাৰ যি মহাস্ত্ৰ আছে অসুৰৰ ওপৰত প্ৰহাৰ কৰিব। চাওঁ চাওঁ কেনেদৰে সাৰি যায় অসুৰ সৰগৰ পৰা। এই পাখণ্ডহঁতকে এই অমৰাৱতীৰ ওপৰৰ পৰা কৰা বহিষ্কাৰ। দেৱগণ, কি চাই আছা? আক্ৰমণ কৰা। বেছ তেন্তে এ জয় লাগিলা গিলা ধৰা দেৱ দানৱৰ দেৱ দানৱৰ জয় লাগিলা লাগিলা ধৰা লাগিলা লাগিলা ধৰা লাগিলা লাগিলা ধৰা লাগিলা লাগিলা ধৰা দেৱ দানৱৰ নৰলোকে
পিতা 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 মোৰ দুখ মাৰ্জনা কৰিব পিতা মোৰ দুখতে আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা কলংকৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হৈ এনে কুৰ কৰ্মত লিপ্ত হলি পিতা তোৰ গৰ্ভত থকা গভীৰ হস্তজ্ঞান ইয়ালৈকে ললি নাই পিতা তোৰ দুটকীয়া কোডৰ কাৰণে মোৰ সৃষ্টি আজি ধ্বংস হ'ব ধৰিছে পিতা দেৱ সমাজত এজন জ্ঞানী পুৰুষ হৈ হৰি নাম লৈ ঘূৰি ফুৰিছিলি কিন্তু আজি তই যি ভুল কৰিলি সেই ভুলৰ ক্ষমা নাই তোৰ দুটকীয়া কোণ এই মুহূৰ্ততেই লুপ্ত কৰি দি পিতা আঁতৰি যা মোৰ সন্মুখৰ পৰা পিতা মই মোৰ দুখ শতবাৰ স্বীকাৰ কৰিছোঁ পিতা ইও এক কৰ্মফল পিতা কি কৰ্ম ফল পিতা তই আজি মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ নাই পিতা শুন মোৰ চাৰিপুত্ৰই মোৰ বাক্য মানি সাংসাৰিক হৈ জীৱন যাপন কৰিছে আৰু তোক সংসাৰ কৰিবলৈ পোৱাত জগতত এজন জ্ঞানী পুৰুষ হৈ হৰি নাম লৈ ঘূৰি ফুৰিছিলি কিন্তু আজি তই যি ভুল কৰিলি সেই ভুলৰ ক্ষমা নাই পিতা তোক আজি মই ব্ৰহ্মশাপ কৰিম প্ৰদান গৰ্ভত থকা গভীৰ হস্তজ্ঞান এই মুহূৰ্ততেই লুপ্ত কৰি দি নাই পিতা চৈত্য বংশ জন্ম লৈ বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱন যাপন কৰি তিনিও যুগলৈ মৈত্ৰলৈ কৰিবি নাই পিতা মোৰ ব্ৰহ্মশাপ লকীৰ পাতি নাই নাই পিতা নাই নাই পিতা নাই নাই পিতা নাই দেখা দেখা কৰিব ঈশ্বৰৰ লীলা নাৰদ মুনিক ব্ৰহ্মশাপ দিলা ভগৱতৰ কথাইতো খুৰা কৰিব পিতা এনে ব্ৰহ্মশাপ নকৰিবা প্ৰদান আপুনি সৃষ্টি অধিকাৰী পিতা আপুনি পুত্ৰক ক্ষমা কৰক পিতা ক্ষমা নাই কলংগ পুত্ৰ নাই পিতা মোৰ ব্ৰহ্মশাপ নাই খণ্ড পিতা মোৰ ব্ৰহ্মশাপে তোক কৰক ভস্মীভূত নাই পিতা কি কৰিলে পিতা তুমি কি কাম কৰিলা লঘু দুখত
তথাপি মোৰ ব্ৰহ্মখা নহয় খণ্ড আঁতৰি যা মোৰ সন্মুখৰ পৰা পিতা মোৰ হাজাৰ বছৰ তপস্যাৰ এক নিমিষতে তুলিসাত কৰি দিলা হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ চাই যাহি পিতাৰ পুত্ৰ পাপ কৰিলে প্ৰদান আজি সন্তে শুন সত্য চুক ব্ৰহ্মীমান ৰজা হৈ শতধিক ৰমণীক বিবাহ কৰাই মোৰেই সৃষ্টি সুন্দৰ কৰি তুলিবি তেতা চুক বিভীষণ নামেৰে জন্ম লৈ ৰাক্ষসী কন্যা বিবাহ কৰি বংশ বৃদ্ধি কৰিবি পিতা আৰু তাপৰ চুক শকুনি নামেৰে জন্ম লৈ ধৰ্ম অধৰ্ম বিচাৰ নকৰি পিতা মুক্তি লাভ কৰিবি কলি বছৰ বছৰ ধৰি শ্ৰৱণ কীৰ্তন কৰি পুনৰ শাস্ত্ৰ জ্ঞান লাভ কৰিবি পিতা সন্তোষ পাল পিতা আপোনাৰ আজ্ঞা নতশিৰে কৰি পাল কিন্তু পিতা যাবৰ সময়ত পুত্ৰ ব্ৰহ্মশাপ লোৱা কীৰ্পাতি ময়ো তোমাক দিছো অভিশাপ আজিখনতে তুমি মানৱৰ অপূজ্য হৈ ৰবা তোমাৰ নামত নহ'ব কদাপিতো মন্ত্ৰ উচ্চাৰণ মোৰ বাক্য নহয় খণ্ড নাই পুত্ৰ তই কি কৰিলি চাপি দিলি পিতৃৰ সিয়ত হায় হায় আজি বৈ অন্ধকাৰত ডুব গলো হৰিব জনয়ে ঈশ্বৰৰ লীলা কিয় পিতাক ব্ৰহ্মকাম কৰিলা প্ৰদান ৰজাপতি প্ৰভু পিতা পুত্ৰ এইদৰে ভূমিত পৰি আছে কিয় দেৱৰক্ষী প্ৰভু আপোনাৰ বিনা বাদ্য এনেদৰে ভূমিত পৰি আছে কিয় ভোলানাথ বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল প্ৰভু
পিতাই ব্ৰহ্মশাপ কৰিল প্ৰদান। 3 যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব। আর প্রভু এই পুত্রই ব্রহ্মখাপ করিলে প্রদান চিরদিন ধরি পইচা হৈৰম এই মানৱ সমাজৰ পৰা নাথাকিব মোৰ নামত অৰ্চনা বন্দনা পূজা পাতল মহাভোগত আজি পতিত হ'ল প্ৰভু। পিতা পুত্ৰ কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ল? এই মহা বিপদৰ মাজত আমি নিজেই বিপদৰ সৃষ্টি কৰিলোঁ। দেৱৰ প্ৰভু আপোনাৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম। প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰাৰ বুকু। প্ৰভু কোনো উপায় নাই প্ৰজাপতি। প্ৰভু বিদায় মাগিছোঁ প্ৰভু। কিন্তু প্ৰভু হৰদৈত্যই সকলো বেদ বেদাংগলৈ সৌ মহাসাগৰত ডুব মাৰি আছে। আপুনি মৎস্যৰূপ ধাৰণ কৰিলে তেওঁক বধ কৰিব পাৰিব প্ৰভু। বিদায় মাগিলোঁ প্ৰভু। বিদায় মাগিছোঁ প্ৰভু। বিদায় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। তস্मै শ্ৰী গুৰু প্ৰভু গুৰুৱে বিদায় প্ৰভু। তস্मै প্ৰভু বিদায়। তস্मै প্ৰভু বিদায়। প্ৰজাপতি প্ৰভু আমাৰ সকলো চেষ্টা বিফল হ'ল। সেই দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি নিলে। প্ৰভু মই আপোনাৰ বাক্য পালন কৰিব নোৱাৰিলোঁ। মই আজি নিজৰ কৰ্ম ফলত অজ্ঞানীলৈ পৰিণত হ'লোঁ। প্ৰজাপতি এই সকলোবোৰ ভাগ্যৰ লিখন, তাক কোনেও বাধা দিব নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল। শাস্ত্ৰবিদ নাৰদো কক্ষচ্যুত হ'ল। গতিকে
এনেবোৰ মহাপ্ৰলয়ে আগভেটি ধৰিবই। আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে এই মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। ৰজাপতি, প্ৰভু ৰুদ্ৰ আৰু মই গৈছিলোঁ সত্যৱতক পৰীক্ষা কৰিবলৈ, কিন্তু পিতা পুত্ৰ কণ্ডল শুনিহে ইয়াত পালোঁ। হোৱা ঘটনা হৈ গ'ল, তাৰ বাবে চিন্তা কৰিব নালাগে। প্ৰভু আজি আমাৰ লগত ভাৰ্যা লক্ষ্মী নাই, কিন্তু জ্ঞান দায়িনী দেৱী সৰস্বতী আমাৰ মাজত আছে। সৰস্বতী, নাৰদৰ বিম্বাক্ত আজি মন্ত্ৰ কৰিলো আৰু এই জগতবাসীৰ আগত বিনা পানী নামে ভোলা পৰিচিত। মোক ক্ষমা কৰিব প্ৰভু, মই আজি অনুতপ্ত প্ৰভু, মই আজি অনুতপ্ত। ইয়াত দুখ কাৰোৱেই নাই সৰস্বতী, সকলো ভাগ্যৰে লিখন। প্ৰজাপতি, ৰুদ্ৰ আৰু মই নিজ কৰ্তব্যত সমগ্ৰ। আপুনিও কিবা নতুন চিন্তা কৰে। প্ৰভু মন দুখে ঝৰি যায় এই মানৱ সমাজ দেৱ শ্ৰী কৰ হরিব ঈশ্বর লীলা রাম রাম হরি বুড়া খরিব জরা রাম হরি রাম হরি বুড়া খরিব জরা Oh
গতি লয়ৰসে চলে দেৱী অতিথিৰ গতি ঐ ৰাম অতিথিৰ মতি হে প্রভু আপুনি অনাদি অনন্ত সকলো জানে সেইবাবে কৈছো প্ৰভু ৰাজ্যৰ সকলো ৰজা আৰু প্ৰজাগণক যাতে কৌশলে ৰাখে এই আপোনাৰ ওচৰত মোৰ বিনম্ৰ প্ৰণাম কিয় আজি মোৰ পাওঁ চৈখ বাহু লৰিছে সঘনে নিশ্চয় ৰাজ্যত কিবা অমংগলৰ আগজাননী হৈছে অনুমান নহয় মই আৰু ইয়াত শেষ মুহূৰ্ত লৈ থাকিব নিবিচাৰোঁ যাওঁ মই স্বামীৰ ওচৰলৈ যাওঁ মই স্বামীৰ ওচৰলৈ